আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এটা বিশেষ বাতৰি আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই বাতৰিটো হৈছে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে মাৰ্চ মাহতে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু সেই পত্ৰখনত তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছিল যে ভাৰত আৰু চীনৰ যি সম্পৰ্ক সেই সম্পৰ্ক এতিয়া সুদৃঢ় আৰু সফল কৰাৰ সময় আহি পৰিছে। এই ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যেতিয়া নিৰ্বাচিত হৈ আহিছিলে সেই সময়তে চীনৰ ৰাষ্ট্ৰপতি বা চীন চৰকাৰে এটা কথা স্পষ্টভাৱে গম পাইছিলে বা জানিছিলে যে আমেৰিকাৰ যি বৈদেশিক নীতি সেই বৈদেশিক নীতিয়ে চীনলৈ এক অশনি বা এক ভয়াৱহ সংকেত, আৰু সেইকাৰণে চীন চৰকাৰে বা চীনৰ শ্বি জিনপিং চৰকাৰে এটা স্থিতিত অৱনীত হৈছিলে যে বৰ্তমান যদি আমেৰিকাৰ যি স্থিতি সেই স্থিতিৰ লগত যুদ্ধ কৰিবৰ কাৰণে যদি ভাৰতৰ দৰে এখন ৰাষ্ট্ৰৰ লগত তেওঁলোকৰ সম্পৰ্ক সুদৃঢ় নকৰে তেতিয়াহ'লে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চীনৰ যথেষ্ট ক্ষতি হ'ব পাৰে বুলি ভাবিয়ে চীনৰ আৰু ভাৰতৰ মাজত যি বৈদেশিক আৰু কূটনৈতিক সম্পৰ্ক আছিল সেই সম্পৰ্ক সুদৃঢ় কৰাৰ কাৰণে মাৰ্চ মাহতে শ্বি জিনপিঙে এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছিল।